লাইট, সাউন্ড,
শ্রদ্ধাভাজন দর্শক মণ্ডলী,
শিল্পী সমাজৰ পঞ্চদশ ঘোষণা প্ৰযোজনা লাইট কেমেৰা সাউন্ড একচন নাটকখনি ইতিমধ্যে যুৱক হৈছে। আমি বিগত বছৰবোৰত কৰ্মশালাৰ যোগেদি শিশুসকলক নাটকৰ প্ৰাথমিক শিক্ষা দিয়াৰ লগতে কেইবাখনিও উল্লেখযোগ্য ঘোষণা প্ৰযোজনা আগবঢ়াই আহিছোঁ আমগুৰি অঞ্চলটি। আপোনালোকে যিসকলে প্ৰযোজনাসমূহ উপভোগ কৰিছিলে সেইসকলৰ কাৰণে আৰু আমাৰ মাজলৈ নতুনকৈ অহা সকলৰ জ্ঞাতাৰ্থে জনাইছোঁ। যোৱা সময়ছোৱাত আমি 1995 চনৰ পৰা ঘোষণা কৰ্মশালাৰ যোগেদি আমগুৰিত এটি সুস্থ সবল গঠনৰ বাবে যত্ন কৰি আহিছোঁ। আমাৰ প্ৰায় সকলো শিল্পী ইতিমধ্যে এই ক্ষেত্ৰত প্ৰায় পৰিণত অৱস্থা লাভ কৰিছে বুলি আমি ভাবোঁ। তাৰ মাজতে আমাৰ কেইবাগৰাকীও এই বিশেষ গৰমৰ বন্ধৰ দিনকেইটা অশেষ কষ্ট কৰি এই শিশুসকলক নাটক মঞ্চস্থ কৰালে। কি হৈছে কি আপোনালোকে দেখিছে, আপোনালোকে নিজেই বুজিছে, আমি সেয়া দাবী কৰিব নোৱাৰোঁ। মাত্ৰ আমি আপোনালোকক এয়াই জনাব বিচাৰিছোঁ যে আমাৰ এই প্ৰয়াস অব্যাহত থাকিব। সাংস্কৃতিক দিশত শিল্প সত্তাৰে সৈতে আগবাঢ়ি যোৱাৰ বাবে এই অঞ্চলটোৰ নৱপ্ৰজন্মক আগবঢ়াই নিবৰ বাবে আমি আমাৰ প্ৰয়াস অব্যাহত ৰাখিম। আমি এই মুহূৰ্তত নাটকত অংশগ্ৰহণ কৰা এই শিশুসকলক তেওঁলোকৰ পৰিচয় নিজৰ দিবৰ বাবে আগবঢ়াই আগবাঢ়িছোঁ। নমস্কাৰ, মই নীলাদ্ৰিতা বৰকাকতি। মই প্ৰিয়ংকাৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সৃজনা শইকীয়া। মই মেকআপ আৰ্টিষ্ট হৈছোঁ। মোৰ নাম দক্ষিণা কাশ্যপ। মই মেকআপ আৰ্টিষ্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতুপন হাজৰিকা। মই নিকুবেৰীৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম মহানৱ ফুকন। মই চাউণ্ডমেনৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম তনবীৰ শইকীয়া। মই লাইটমেনৰ চৰিত্ৰ হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সুপ্ৰীতি সংস্কৃতি লাহন। মই মমতাজৰ অভিনয় কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অমলান বৰুৱা। মই শ্বাহজাহানৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজদীপ লাহন। মই লাইটমেন লৈছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সুভাষিষ শইকীয়া। মই চাউণ্ডমেনত অভিনয় কৰিছোঁ। নমস্কাৰ, মোৰ নাম ঋতিস্মান বৰকাকতি। মই লাইটমেনৰ অভিনয় কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান বৰুৱা। মই ডাইৰেক্টৰৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপ্তিয়ন গগৈ। মই কেমেৰামেনৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। সকলোৰে পৰিচয় নিজৰ নিজৰ দাবী ধৰিছে। এতিয়া আমি তোমালোকক মঞ্চৰ পৰা পঠিয়াম। তাৰ লগতে আমি জনাব বিচাৰিছোঁ নাটখনি পৰিচালনাৰ ক্ষেত্ৰত শিল্পী সমাজক সহায় সহযোগিতা আগবঢ়ালে আমাৰ শিল্পী সমাজৰ অন্যতম জ্যেষ্ঠ সদস্য মৃদুল খাৰঘৰীয়া আৰু দীপক গগৈ। দুয়োগৰাকী পৰৱৰ্তী নাটৰ পৰাই কাৰণে সাজু হৈ আছে। আমি তেওঁলোকক মঞ্চলৈ মাতিব বিচাৰিছিলোঁ, কিন্তু তেখেতসকল আহিবৰ বাবে এতিয়া অসুবিধা হৈছে। গতিকে আমি পৰৱৰ্তী সময়ত তেওঁলোকক পৰিচয় কৰাই দিম। আৰু